আপোনাৰ গাঁৱৰ নাম কি আছে? গুৰুচৰত না আপোনাৰ গাঁৱৰ নাম কি আছে? ওৰাং বস্তি। ওৰাং বস্তি। এইটো চুৰ কৰা ল'ৰা ক'ৰ হয়? সেইটো ওৰাং বস্তিৰে হয়। আপোনাৰ বস্তি নহয়? এতিয়াতো চুৰ কৰা ল'ৰাক আপুনি কি ক'ব? কি ক'ব মানে এইটো চোৰকটো এনেকৈ মাপ নহ'ব আৰু চোৰটো চোৰে হ'ব। আৰু আগতো সিহঁতি এটা গৰু কাটি খাই দিলে আৰু এতিয়াও মানে এটা গৰু ধৰা পৰিলে আৰু আগতো চাগে কৰিছে। সেইটো বহুত গৰু হেৰাই আছে। তো সেইটো কাৰণে আমি মানে থানাত খবৰ কৰি পিনি আৰু আমি সমজাই দিছোঁ। গৰু চুৰ কৰা ল'ৰাৰ নামটো কি আছে? টেটেং আছে আৰু ৰাম। দুজন? দুজনো আপোনাৰ গাঁৱত মানুহে হয়? একজনটো আমাৰ গাঁৱৰ নহয়, মানে এতিয়ালৈকেতো এইটো হেৰি হোৱা নাই। আমি দুজনকে পাইছোঁ, দুজনক দি দিছোঁ। কেইজন আছে? এনেই 3জন বুলি গম পাইছোঁ, কিন্তু এতিয়া আমি ধৰিব পৰা নাই। দুজনে আমি ধৰা পৰিছে, দুজনক গৰুটো ক'ৰ পৰা চুৰ কৰি নিছে? গৰুটো আমাৰ এইটো চতিয়ানা। কেনেকৈ ধৰা পৰিছে? মানে সিহঁতি ৰাতি লৈ আনিছে নেকি গৰুটো, এনেকৈ কৈছে আৰু ৰাতি লৈ আনিছে বোলে তাৰ পৰা। কালি ৰাতি? এতিয়া এইটো তেনেকৈ গৰুটোতো নাই নহয়, যেতিয়া ক'ৰ পৰা পালি কি কথা এনেকৈ সোধোতে সোধ-পোছ কৰোঁতে আৰু এইটো কথাটো ওলাই পৰিছে। মানে তাহাঁতৰ ঘৰততো তেনেকৈ গৰু নাই, আমি সদায় চাই থাকোঁ, তেতিয়া সুধিছোঁ আৰু গৰুটো ক'ত পালে। এতিয়াতো থানা চমজাই দিলে, সেইটো কেছ দি দিব। গৰু মালিকবিলাক কেছ দি দিম কৈছে। আপোনাৰ নাম জনাব নেকি? মোৰ নাম ভুৱন ওৰাং।